Hello everyone, welcome back to MChem World. আজি মই এইটো ভিডিঅ'ত ক্লাছ 10ৰ সায়েন্সৰ কিছুমান MCQ মই ডিসকাস কৰিম। আমাৰ 2013 বৰ্ষৰ পৰা 2023 বৰ্ষৰ আমাৰ হাফ-ইয়াৰলি এক্সামৰ যিবোৰ আমাৰ চেপ্টাৰ আছে সেই চেপ্টাৰত কি কোৱেশ্চন আহিছিল সেইবিলাক মই আজিৰ ভিডিঅ'ত ডিসকাস কৰিম। তো আমাৰ আজি 2013 পৰা 2023 বৰ্ষৰ কোৱেশ্চন ডিসকাস কৰিম যিবোৰ MCQ আহিছিল। মই আকৌ এবাৰ কৈছোঁ কোনবোৰ MCQ আমি ডিসকাস কৰিম যিবোৰ MCQ আমাৰ হাফ ইয়াৰলি এক্সামত আমাৰ যিবোৰ চেপ্টাৰ আছে সেই চেপ্টাৰৰ MCQ কি আহিছিল সেইবোৰ মই ডিসকাস কৰিম। ইয়াতে বায়োলজি পাৰ্টখিনি নাই, ইয়াতে কেমিষ্ট্ৰি আৰু ফিজিক্সৰ আছে। নেক্সট ভিডিঅ'ত মই অকল বায়োলজিটো বনাই দিম তোমালোকক। তো নহ'লে আহক আৰম্ভ কৰোঁ আজি আমাৰ ভিডিঅ'ৰ প্ৰথমটো কোৱেশ্চনটো লৈ যাওঁ আমি। যে প্ৰথম কোৱেশ্চনটো দিছে যে প্ৰদত্ত বিক্ৰিয়াটোৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি সত্য। এটা বিক্ৰিয়া আমাক দিছে, ৰাসায়নিক বিক্ৰিয়া এটা দিছে আমাক। সেই ৰাসায়নিক বিক্ৰিয়াটাৰ ক্ষেত্ৰত আমাৰ চাব লাগে যে কোনটো কথা ইয়াত সত্য। ঠিক আছে, তো আমাৰ বিক্ৰিয়াটো দিছে কি H2S মানে হাইড্ৰোজেন সালফাইড আৰু ক্লোৰিন, এই দুটাৰ বিক্ৰিয়া ঘটালে আমি পাইছোঁ হাইড্ৰক্লোৰিক এসিড আৰু সালফাৰ। তো এই কোৱেশ্চনটো সলভ কৰাৰ আগতে আমাৰ কেইটামান কথা জানিব লাগে, সৰু সুৰা কথা। এক নম্বৰ কথা হ'ল যে আমাৰ যদি হাইড্ৰোজেন যোগ হয়, হাইড্ৰোজেন যদি যোগ হয় তেনেহ'লে তাক আমি বিজাৰণ বুলি কওঁ। ঠিক আছে, আৰু অক্সিজেন যদি আঁতৰি যায়, অক্সিজেন আঁতৰি যায় মানে মই ইয়াত মাইনাছ দেখাই দিছোঁ, মানে আঁতৰি যোৱা বুজাইছে, তেনেহ'লে তাক আমি কি বুলি কওঁ বিজাৰণ বুলি কওঁ। ঠিক আছে, ঠিক সেইদৰে যদি ওলোটাটো হয় মানে হাইড্ৰোজেন যদি আমাৰ কি হয় মাইনাছ হয়, হাইড্ৰোজেন যদি আঁতৰি যায় আৰু অক্সিজেন যদি আমাৰ কি হয় যোগ হয় তেনেহ'লে আমি তাক কি বুলি কওঁ যে পদাৰ্থটো আমাৰ জাৰণ হোৱা বুলি কওঁ। ঠিক আছে, তো আমাৰ প্ৰথম যিটো কোৱেশ্চন দিছে অপশ্যন দিছে সেইটো হ'ল কি যে এই বিক্ৰিয়াটো Cl2 এটা বিজাৰক পদাৰ্থ। Cl2 এটা কি বিজাৰক পদাৰ্থ। তো আমি যদি ভালকৈ দেখোঁ ইয়াত ক্লোৰিনৰ লগত কি হৈছে আমাৰ হাইড্ৰোজেন যোগ হৈছে, তাৰমানে আমি কি ক'ম যে ক্লোৰিন বিজাৰিত হৈছে। আৰু যি নিজে বিজাৰিত হয় সি সদায় কি হয় জাৰক হয়, বিজাৰক নহয়। সেইকাৰণে আমাৰ প্ৰথম অপশ্যনটো ইয়াত শুদ্ধ হ'ব নোৱাৰে। নেক্সট অপশ্যনটো হ'ল আমাৰ কি যে ইয়াত H2S এটা জাৰক পদাৰ্থ। আমি যদি ভালকৈ দেখোঁ যে H2Sৰ পৰা আমাৰ কি হৈছে হাইড্ৰোজেন আঁতৰি গৈছে আৰু তাৰ পৰা কি হৈছে সালফাৰ উৎপন্ন হৈছে। তো আমি জানো হাইড্ৰোজেন যদি আমাৰ আঁতৰি যায় তেনেহ'লে তাক আমি কি বুলি কওঁ জাৰণ বুলি কওঁ। ঠিক আছে, যিহেতু H2Sৰ পৰা আমাৰ কি হাইড্ৰোজেন আঁতৰি গৈছে অৰ্থাৎ H2Sৰ কি হৈছে জাৰণ হৈছে, আৰু যাৰ নিজৰ জাৰণ হয় তাক আমি কি বুলি কওঁ বিজাৰক বুলি কওঁ। ঠিক আছে, কিন্তু ইয়াত আমাৰ অপশ্যন দিছে কি H2S এটা জাৰক। তো অপশ্যন বিও আমাৰ কি কাৰেক্ট হ'ব নোৱাৰে। ঠিক আছে, নেক্সট আমাৰ অপশ্যন হ'ল আমি যদি ডি নম্বৰ অপশ্যনটো চাওঁ, কৈছে যে H2S সালফাৰ লৈ জাৰিত হৈছে। ইয়াত যদি আমি ভালকৈ চাওঁ যে H2Sৰ পৰা আমাৰ হাইড্ৰোজেন আঁতৰি গৈছে, তো হাইড্ৰোজেন আঁতৰি গ'লে আমি কি বুলি কওঁ যে হাইড্ৰোজেন যদি আঁতৰি যায় তেনেহ'লে আমি কওঁ জাৰিত হোৱা বুলি কওঁ। ঠিক আছে, কিন্তু ইয়াত কৈছে H2S আমাৰ কি হৈছে বিজাৰিত হৈছে। তো যিহেতু ইয়াত H2Sৰ পৰা হাইড্ৰোজেন আঁতৰি গৈছে তো এইটো জাৰিত হোৱা বুলি ক'লে ঠিক আছিল, কিন্তু ইয়াত কৈছে বিজাৰিত হৈছে। তো এইটো অপশ্যন আমাৰ হ'ব নোৱাৰে। তো আমাৰ হাতত এতিয়া অপশ্যন থাকিল এটাই, সেইটো হ'ল কি যে Cl2য়ে এটা ইলেক্ট্ৰন গ্ৰহণ কৰিছে। ইয়াত যদি আমি ভালকৈ চাওঁ যে এই Cl2ত আমাৰ জাৰণ সংখ্যা 0, আৰু যেতিয়া এই Cl2য়ে আমাৰ কি হৈছে HCl গঠন কৰিছে, HClত আমাৰ কি আছে H+ আছে আৰু Cl- আছে। তো Cl2 অৰ্থাৎ 0ৰ পৰা আমাৰ কিমান হ'ল -1, তাৰমানে কি হ'ল এটা ইলেক্ট্ৰন গ্ৰহণ কৰিলে। তো অপশ্যন চি আমাৰ কি কাৰেক্ট। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কি যে এজন ব্যক্তিয়ে -1.5D ক্ষমতাৰ চশমা ব্যৱহাৰ কৰে, তেওঁৰ দৃষ্টিৰ বিকাৰ হ'ল। যে এজন ব্যক্তিয়ে যদি -1.5D ক্ষমতাৰ এখন চশমা ব্যৱহাৰ কৰে তেনেহ'লে ব্যক্তিজনৰ চকুৰ বেমাৰটো কি হ'ব। তো তোমালোকে মনত ৰাখিব লাগিব যেতিয়া এজন ব্যক্তিৰ মায়োপিয়া হয়, মায়োপিয়া হ'লে কি হয় মানুহ এজনে ওচৰৰ বস্তুটো ভালদৰে দেখা পায় কিন্তু দূৰৰ বস্তুটো ভালদৰে দেখা নাপায়। ঠিক আছে,
আৰু যেতিয়া হাইপাৰমেট্ৰপিয়া হয় তেতিয়া মানুহে কি হয় দূৰৰ বস্তুটো ভালকৈ দেখা পায় কিন্তু ওচৰৰ বস্তুটো ভালকৈ দেখা নাপায়। যেতিয়া আমাৰ মায়োপিয়া হয় তেতিয়া আমি কি ব্যৱহাৰ কৰোঁ? যেতিয়া আমাৰ মায়োপিয়া হয় তেতিয়া আমি অৱতল লেন্স ব্যৱহাৰ কৰোঁ, ঠিক আছে। আৰু অৱতল লেন্সৰ ফ'কাছ দৈৰ্ঘ্য সদায় কি হয়? অৱতল লেন্সৰ ফ'কাছ দৈৰ্ঘ্য সদায় আমাৰ কি হয়? নেগেটিভ হয়, ঠিক আছে। অৱতল লেন্সৰ ফ'কাছ দৈৰ্ঘ্য সদায় কি হয়? নেগেটিভ হয়। তো যেহেতু ফ'কাছ দৈৰ্ঘ্য নেগেটিভ তেনেহ'লে আমাৰ ক্ষমতাৰ এটা ফৰ্মুলা আছে কি P = 1/f। তো ইয়াত যদি ফ'কাছ দৈৰ্ঘ্য মাইনাছ হয় তেনেহ'লে আমাৰ ক্ষমতাও কি হ'ব? মাইনাছ হ'ব। আৰু যেহেতু মায়োপিয়া হ'লে আমি অৱতল লেন্স ব্যৱহাৰ কৰোঁ আৰু ইয়াৰ ফ'কাছ দৈৰ্ঘ্য ঋণাত্মক হয়, অৰ্থাৎ এই লেন্সখনৰ বা চশমাখনৰ ক্ষমতাও কি হ'ব? নেগেটিভ হ'ব। অৰ্থাৎ এজন ব্যক্তিৰ যদি -1.5D ক্ষমতাৰ চশমা ব্যৱহাৰ কৰিছে ব্যক্তিজনৰ কি দৃষ্টিৰ বিকাৰ হ'ব? ব্যক্তিজনৰ কি চকুৰ বেমাৰ হ'ব? সেইটো হ'ব আমাৰ কি? মায়োপিয়া হ'ব, ঠিক আছে। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কি যে পোহৰৰ বেগ, এইটো আমাৰ 2013 বৰ্ষত আহিছে যে পোহৰৰ বেগ সৰ্বাধিক অপশ্যন দিয়া আছে আমাক কোনটোত হ'ব? হীৰাত, কাঁচত, পানীত নে শূন্যত? তো তোমালোকে মনত ৰাখিবা যে বস্তু এটাৰ ঘনত্ব যিমানেই বেছি হয় তাত পোহৰৰ বেগ সিমানেই কম হয়। তো সেই হিচাপে যদি আমি ইয়াত দেখোঁ যে বায়ুৰ ঘনত্ব পানী, কাঁচ আৰু হীৰা এই তিনিটাৰ ক্ষেত্ৰত তিনিটাতকৈ কি হয়? আমাৰ কম হয়। অৰ্থাৎ পোহৰৰ বেগ আমাৰ সৰ্বাধিক ক'ত হ'ব? আমাৰ শূন্যত হ'ব। আৰু ইয়াৰ মান কিমান? ইয়াৰ মান হ'ল C = পোহৰৰ বেগ আমি শূন্যত C দি বুজাওঁ 3 × 10⁸, ঠিক আছে, মিটাৰ প্ৰতি ছেকেণ্ড। যিহেতু বেগৰ একক মিটাৰ প্ৰতি ছেকেণ্ড, অৰ্থাৎ পোহৰৰ বেগ সৰ্বাধিক বায়ুত কিমান? 3 × 10⁸ মিটাৰ প্ৰতি ছেকেণ্ড। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কি যে পোহৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ সঞ্চালিত হৈছে। যে পোহৰ ক'ৰ পৰা ক'লে সঞ্চালিত হৈছে? এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ। পোহৰ ৰশ্মিৰ গতিপথ পৰিৱৰ্তন নহয় বা পৰিৱৰ্তিত নহয় যদি হে আপতন কোণৰ মান 0 ডিগ্ৰী হ'ব, 45 ডিগ্ৰী হ'ব, 90 ডিগ্ৰী হ'ব আৰু 60 ডিগ্ৰী হ'ব। তো তোমালোকে বুজিব লাগিব যে পোহৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গ'লে তাৰ দিশ কিয় সলনি হয়। মই যদি কওঁ যে পোহৰ বায়ুৰ পৰা পানীলৈ যায় তেতিয়া কি হ'ব? পোহৰৰ দিশ সলনি হ'ব। কিন্তু এই দিশ সলনি হোৱাটো এটা কণ্ডিশ্যন আছে। তোমালোকে চোৱা, মই ইয়াত দেখাই দি আছোঁ। ইয়াত হ'ল মই এখন সমতল এনেকৈ ভূমিত আনিছোঁ। ধৰি লোৱা তোমালোকে ওপৰত আছে আমাৰ কি? বায়ু আছে। ওপৰত কি আছে? বায়ু আছে। আৰু তলত আছে আমাৰ কি? পানী আছে, H2O আছে। তলত আমাৰ কি আছে? H2O আছে, অৰ্থাৎ পানী আছে। এতিয়া যদি পোহৰ আমাৰ এই বায়ু মাধ্যমৰ পৰা পানী মাধ্যমলৈ গুচি আহে তেতিয়া আমি যদি ইয়াতে এটা লম্ব টানো, এই লম্বটোক আমি কি বুলি কওঁ? অভিলম্ব বুলি কওঁ। কি বুলি কওঁ? অভিলম্ব বুলি কওঁ। আৰু এই অভিলম্বৰ লগত কিবা এটা কোণ কৰি যদি পোহৰ আমাৰ বায়ুৰ পৰা পানীলৈ আহে তেনেহ'লে পোহৰৰ কি হ'ব? গতিপথ সলনি হৈ যাব। এইটোক আমি আপতন কোণ বুলি কওঁ। ইয়াক আমি কিহেৰে বুজাওঁ? আইৰে বুজাওঁ, ঠিক আছে। আৰু পোহৰটো যাব লাগিব কেনেকৈ? যাব লাগিছিল এনেকৈ, কিন্তু পোহৰটো কি হ'ব? অলপ অবিলম্বৰ কাষ চাপি আহিব। আৰু এইটোক আমি কি বুলি কওঁ? প্ৰতিসৰণ কোণ বুলি কওঁ, যাক আমি কিহেৰে বুজাওঁ? আৰেৰে বুজাওঁ, ঠিক আছে। এতিয়া কথা হ'ল যে পোহৰ যদি আমাৰ অবিলম্বৰ লগত কিবা এটা কোণ কৰি এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গুচি যায় তেতিয়া কি হয়? পোহৰৰ গতিপথ সলনি হয়। ইয়াক আমি কি বুলি কওঁ? প্ৰতিসৰণ বুলি কওঁ। কিন্তু পোহৰ যদি এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গতি কৰোঁতে অবিলম্বৰ লগত একদম মিলি যায়, মানে অবিলম্ব যি আছে সেই পথেৰে যদি পোহৰ গুচি যায় আমাৰ, তেনেহ'লে আমাৰ এই ক্ষেত্ৰত আপতন কোণৰ মান কিমান হ'ব? আমাৰ 0 হ'ব, ঠিক আছে। আপতন কোণৰ মান কিমান হ'ব? 0 হ'ব। তেতিয়া আমাৰ কি হ'ব? পোহৰৰ কোনো গতিপথ সলনি নহ'ব। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ যে নীলা লিটমাছ পনীয়া HCl দ্ৰব্যত যোগ কৰিলে দ্ৰব্যটোৰ বৰণ। যে আমি যদি এটা নীলা লিটমাছ যিটো আমাৰ আছে কি? নীলা লিটমাছ এবিধ ৰঞ্জক পদাৰ্থ, সেই পদাৰ্থৰ যদি আমি HCl দ্ৰব্যত যোগ কৰোঁ তেনেহ'লে দ্ৰব্যৰ বৰণটো কি হ'ব?
আমি প্ৰথমতে বুজিব লাগিব যে HCl এটা আম্লিক পদাৰ্থ। কি পদাৰ্থ? আম্লিক পদাৰ্থ। ঠিক আছে, তো এই আম্লিক পদাৰ্থত যদি আমি লিটমাছ পেপাৰ বা লিটমাছ কাগজ যোগ কৰোঁ বা ডুবাই দিওঁ, তেতিয়া কি হয়, আম্লিক বস্তুৱে লিটমাছ কাগজৰ যিটো নীলা ৰং আছে সেই নীলা ৰংটো কি কৰে? ৰঙা কৰে। ঠিক আছে, আৰু যদি ক্ষাৰকীয় পদাৰ্থ হয়, যেনে আমি ধৰি ল'লোঁ যে ছ'ডিয়াম হাইড্ৰক্সাইড এটা ক্ষাৰকীয় পদাৰ্থ, ইয়াত যদি আমি ৰঙা লিটমাছ ডুবাই দিওঁ বা যোগ কৰোঁ, তেনেহ'লে আমাৰ ৰঙা লিটমাছটো কি হৈ যাব? নীলা হৈ যাব। অৰ্থাৎ এচিডে নীলা লিটমাছ ৰঙা কৰে আৰু ক্ষাৰে কি কৰে? ৰঙা লিটমাছ নীলা কৰে। ঠিক আছে, তো আমাৰ অপশ্যন হ'ব ইয়াত কি? ৰঙা হৈ যাব। ঠিক আছে, অপশ্যন চি হ'ব আমাৰ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কি? এইটোও 2014ত আহিছে। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ যে তলত দিয়া কোনটো জীৱ নিম্নীকৰণ পেলনীয়া দ্ৰব্য? জীৱ নিম্নীকৰণ আৰু অনিম্নীকৰণ পদাৰ্থ কোনবোৰ? যে জীৱৰ পদাৰ্থ আমি যদি থৈ দিওঁ, কিছুদিন পিছত যদি পদাৰ্থটো আমাৰ লাহে লাহে বিয়জিত হৈ পচি যায়, অৰ্থাৎ গেলি পচি যায়, তেতিয়া আমি পদাৰ্থটো কি বুলি কওঁ? জীৱ নিম্নীকৰণ বুলি কওঁ। সহজ ভাষাত যদি কওঁ যে সময়ৰ সোঁতত যদি কোনো এটা পদাৰ্থ আমাৰ জৈৱ সাৰলৈ পৰিৱৰ্তন হয় গেলি পচি, তাক আমি কি বুলি কওঁ? জীৱ নিম্নীকৰণ পদাৰ্থ বুলি কওঁ। আৰু যদি গেলি পচি পচন সাৰলৈ ৰূপান্তৰিত নহয়, তেনেহ'লে তাক আমি কি বুলি কওঁ? জীৱ অনিম্নীকৰণ পদাৰ্থ। ঠিক আছে, তো আমাৰ জীৱ নিম্নীকৰণ পদাৰ্থ কোনটো হ'ব ইয়াত? ইয়াত 1 নম্বৰ অপশ্যন দিছে আমাৰ কি? পলিথিনৰ মোনা। আমি সকলোৱে জানো পলিথিন যদি আমি ক'ৰবাত পেলাই দিওঁ, ই কেতিয়াও কি হয়? গেলি পচি নাযায়। তো পলিথিন আমাৰ কি? জীৱ অনিম্নীকৰণ পদাৰ্থ। ঠিক আছে, নেক্সট আমাক দিছে কি? তেনেহ'লে আমাৰ পলিথিনৰ মোনা আমাৰ জীৱ নিম্নীকৰণ হ'ব নোৱাৰে, ই কেতিয়াও গেলি পচি নাযায়। প্লাষ্টিকৰ বটল হ'ব নোৱাৰে। ঠিক আছে, চামৰাও আমাৰ কেতিয়াও পচি নাযায়, চামৰাটো যেনেকৈ আছে তেনেকাই থাকে। ঠিক আছে, তো আমাৰ ইয়াত এটাই বস্তু আছে যিটো কি জীৱ নিম্নীকৰণ, মানে সময়ৰ সোঁতত গেলি পচি জৈৱ সাৰলৈ ৰূপান্তৰিত হ'ব, সেইটো হ'ল আমাৰ কি? আমৰ বাকলি। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল যে এইটো 2015ত আহিছে। ঠিক আছে, যে এটা দ্ৰব্যই গুড়ি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে, গেছটোৱে চূণৰ পানী ঘোলা কৰে। দ্ৰব্যটোত ঠিক আছে, দ্ৰব্যটোত থাকে, তেনেহ'লে দ্ৰব্যটোত কি থাকে? আমাক কৈছে, চিম্পুল এটা কুৱেশ্যন কৈছে যে এটা দ্ৰব্যই, ঠিক আছে, এটা দ্ৰব্যই গুড়ি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰে। ধৰি লোৱা মই ইয়াতে কি লৈছোঁ? এটা দ্ৰব্য লৈছোঁ। এই দ্ৰব্যটোত মই কি লৈছোঁ? আমাৰ যে কণীৰ বাকলি থাকে, এই কণীৰ বাকলি লৈছোঁ, ডুবাই দিছোঁ। ঠিক আছে, এটা আৰু গুড়ি কৰি লৈছোঁ। তেতিয়া এই দ্ৰব্যটোৰ পৰা কি গেছ উৎপন্ন হ'ব? ঠিক আছে, সেই গেছটোৱে আকৌ কি কৰে? চূণৰ পানী ঘোলা কৰে। ঠিক আছে, তেনেহ'লে দ্ৰব্যটোত থাকিব, তো তোমালোকে মনত ৰাখিব লাগিব যে যিটো আমাৰ কণীৰ খোল আছে সেইটোত আমাৰ কি থাকে? সেইটোত আমাৰ কেলছিয়াম থাকে। কি থাকে? কেলছিয়াম থাকে। আৰু কেলছিয়াম কি হয়? কেলছিয়াম এটা ধাতু হয়। ঠিক আছে, ইয়াত যিমানবোৰ অপশ্যন দিছে সকলোবোৰ আমাক কি দিছে? লৱণ দিছে। ঠিক আছে, এইবোৰ লৱণ জাতীয় পদাৰ্থ, ছ'ডিয়াম ক্লৰাইড, লিথিয়াম ক্লৰাইড, পটাছিয়াম ক্লৰাইড। অকল এটাই আছে যিটো আমাৰ কি? অম্ল। ঠিক আছে, অকল অম্ল বা আম্লিক পদাৰ্থবোৰে কি হয়? ধাতুৰ লগত বিক্ৰিয়া কৰি গেছ উৎপন্ন কৰে। ঠিক আছে, কিন্তু লৱণবোৰে কেতিয়াও ধাতুৰ লগত বিক্ৰিয়া কৰি গেছ উৎপন্ন নকৰে। ঠিক আছে, তো এই ক্ষেত্ৰত আমাৰ কেলছিয়াম ধাতুৰ লগত হাইড্ৰক্লৰিক এচিডে বিক্ৰিয়া কৰি গেছ উৎপন্ন কৰিব। আৰু যিহেতু ইয়াত অকল এটাই এচিড আছে, তো আমাৰ অপশ্যন কি হ'ব? HCl হ'ব আমাৰ কাৰেক্ট অপশ্যন। ঠিক আছে, নেক্সট কুৱেশ্যন হ'ল আমাৰ কি? যে তলৰ কোনটো ধাতুৱে কপাৰ ছালফেটৰ দ্ৰব্যৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে? যিকেইটা আমাক ধাতু দিছে সেইকেইটা ধাতুৰ কোনকেইটাই আমাৰ কপাৰ ছালফেট দ্ৰব্যৰ পৰা? কপাৰ ছালফেট মানে হ'ল আমাৰ কি? CuSO4। ঠিক আছে, যে ইয়াৰ কোনটো ধাতুৱে আমাৰ কপাৰ ছালফেট দ্ৰব্যৰ পৰা কি অপসাৰিত কৰিব পাৰিব? কপাৰক অপসাৰিত কৰিব পাৰিব। তো এই কুৱেশ্যনটো সলভ কৰিবলৈ হ'লে তোমালোকে ধাতুৰ সক্ৰিয়তা শ্ৰেণী নামৰ এটা, ঠিক আছে, এটা টেবিল আছে, সেই টেবিলটো কি কৰিব লাগিব? মুখস্থ কৰিব লাগিব। তোমালোকে যদি বস্তুটো নাজানা, মই এটা ভিডিঅ' অলৰেডি বনাই থৈ দিছোঁ, আৰু এই টেবিলটো মুখস্থ কৰাৰ কাৰণে এটা শ্বৰ্ট ট্ৰিকো আছে। ঠিক আছে, যে ধাতুৰ সক্ৰিয়তা শ্ৰেণী কি
আৰু ধাতুৰ সক্ৰিয়তা শ্ৰেণী এটা কিদৰে মনত ৰাখিব পাৰি। তো ধাতুৰ সক্ৰিয়তা শ্ৰেণী হ'ল যে ধাতুবোৰে ৰাসায়নিক বিক্ৰিয়া কৰা ক্ষমতাৰ ওপৰত ভিত্তি কৰি ধাতুবোৰক এটা শ্ৰেণীত বিভক্ত কৰা হৈছে। সেই শ্ৰেণীটোকে আমি কি বুলি কওঁ? ধাতুৰ সক্ৰিয়তা শ্ৰেণী বুলি কোৱা। ঠিক আছে। তো আমি যদি ভালদৰে চাওঁ যে ধাতুৰ সক্ৰিয়তা শ্ৰেণী জিংক থাকে আমাৰ কি? জিংক থাকে আমাৰ ওপৰত, জিংক ধাতু ওপৰত থাকে আৰু জিংকৰ তলত থাকে কি আমাৰ কপাৰ। অৰ্থাৎ আমি ক'ব পাৰোঁ যে জিংকৰ সক্ৰিয়তা বেছি, কপাৰৰ সক্ৰিয়তা কম। আৰু তোমালোকে মনত ৰাখিবা যে এটা অপসৰণ বিক্ৰিয়াত যিটো ধাতুৱে বেলেগ এটা ধাতুক অপসাৰিত কৰিব, সেই ধাতুটোৰ সক্ৰিয়তা সদায় যাক অপসাৰিত কৰিব তাতকৈ কি হ'ব লাগিব? বেছি হ'ব লাগিব। যিহেতু ইয়াত জিংক ধাতুৰ সক্ৰিয়তা কপাৰতকৈ বেছি, সেইকাৰণে ইয়াত কি কৰিব পাৰিব? জিংকে কি কৰিব পাৰিব? কপাৰ ছালফেট দ্ৰব্যৰ পৰা আমাৰ কপাৰক অপসাৰিত কৰিব পাৰিব। ঠিক আছে। আমি যদি ভালদৰে চাওঁ, মাৰ্কাৰীও কৰিব নোৱাৰে, কাৰণ মাৰ্কাৰে সক্ৰিয়তা কম, ই আমাৰ কপাৰৰ তলত থাকে। ঠিক আছে। গোল্ডৰ সক্ৰিয়তা কম, ই আমাৰ কপাৰৰ তলত থাকে। সিলভাৰৰ সক্ৰিয়তা কম, ই আমাৰ কপাৰৰ তলত থাকে। অকল কপাৰৰ ওপৰত কোনে থাকে? আমাৰ জিংকে থাকে। সেইকাৰণে জিংকে কপাৰ ছালফেট দ্ৰব্যৰ পৰা কপাৰক অপসাৰিত কৰিব আৰু লগতে কি উৎপন্ন কৰিব? আমাৰ জিংক ছালফেট উৎপন্ন কৰিব। ঠিক আছে। তো আমাৰ ইয়াত অপশ্যনটো হ'ব কাৰেক্ট অপশ্যন, জিংক হ'ব আমাৰ কাৰেক্ট অপশ্যন। ঠিক আছে। আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। এইটো আমাৰ যিবোৰ কুৱেশ্যন ইয়াত আছে সেইবোৰ কুৱেশ্যনো আমাৰ কি 2015ত আহিছে। ঠিক আছে। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কি? যে তলত দিয়া মৌলবোৰৰ পৰা ধাতুকল্পটো বাছি উলিওৱা। যে যিমানবোৰ মৌল ইয়াত দিছে সেই মৌলবোৰৰ পৰা আমাৰ কি উলিয়াব লাগে? ধাতুকল্প বাছি উলিয়াব লাগে। তো আমাৰ যিবোৰ ধাতুকল্প আছে, ধাতুকল্প কাক বোলে? যিবোৰ মৌলৰ আমাৰ বা যিবোৰ পৰমাণুৰ ধাতু আৰু অধাতু দুয়োটা ধৰ্ম দেখুৱাব পাৰে তাক আমি কি বুলি কওঁ? ধাতুকল্প বুলি কওঁ। ঠিক আছে। তো মই যদি কওঁ যে ইয়াত কি কি ধাতুকল্প আছে, তো তোমালোকে এটা বস্তু মনত ৰাখিলে মই ভাবোঁ বেছি বেটাৰ যে কি কি ধাতুকল্প পোৱা যায়। তো আমাৰ বৰণ এটা ধাতুকল্প। ঠিক আছে। আমাৰ বৰণ এটা ধাতুকল্প। তাৰপিছত আমাৰ সিলিকন এটা ধাতুকল্প। ঠিক আছে। তাৰপিছত জাৰ্মেনিয়াম আমাৰ এটা ধাতুকল্প। ঠিক আছে। আমাক কৈছে তলৰ দিয়াবোৰৰ পৰা ধাতুকল্প বিচাৰি উলিয়াব দিছে। তো ইয়াত চোৱা, ছডিয়াম আমাৰ ধাতু হয়, ই ধাতুকল্প নহয়। এলুমিনিয়ামো আমাৰ ধাতু হয়, ই ধাতুকল্প নহয়। ক্লৰিন আমাৰ অধাতু হয়। তো অকল বৰণে আছে কি ইয়াত? ধাতুকল্প। ঠিক আছে। তো ইয়াত কাৰেক্ট অপশ্যনটো হ'ব আমাৰ কি? অপশ্যন ডি হ'ব কাৰেক্ট। ঠিক আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কি? যে তলৰ কোনটো কি কৈছে? তলৰ কোনটো জীৱ নিম্নীকৰণ আৱৰ্জনা নহয়? জীৱ নিম্নীকৰণ কোনটো? যোনটো আমাৰ সহজে গেলি পচি যাব, সেইটো হ'ব জীৱ নিম্নীকৰণ। ঠিক আছে। ইয়াত চোৱা, কোনটো জীৱ নিম্নীকৰণ নহয় বুলি কৈছে। তো শাক পাচলিটো আমাৰ গেলি পচি যায়, এইটো জীৱ নিম্নীকৰণ। তো এইটো অপশ্যন হ'ব নোৱাৰে। ইয়াত নহয় বুলি কৈছে যিহেতু। পুৰণি ফটা কাপোৰ, ঠিক আছে, এইটোও আমাৰ জীৱ নিম্নীকৰণ, ফটা কাপোৰ গেলি পচি যায়। তাৰপিছত প্লাষ্টিকৰ পেকেট বা প্লাষ্টিকৰ মোনা বুলি কৈছে। তো প্লাষ্টিকৰ মোনা আমাৰ জীৱ নিম্নীকৰণ নহয়, ই প্লাষ্টিক কেতিয়াও গেলি পচি নাযায়। তো ইয়াত অপশ্যন হ'ব কি? আমাৰ চি হ'ব আমাৰ কাৰেক্ট অপশ্যন। ইয়াত অপশ্যন ডিও আমাৰ নহয়। ঠিক আছে। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কি? যে এইটো কুৱেশ্যন আমাৰ 2016ত আহিছে। কুৱেশ্যনটো কি কৈছে? কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড, কাৰ কথা কৈছে? লঘু হাইড্ৰক্লৰিক এচিড, তাৰমানে আমাৰ HCl গেছৰ কথা কৈছে। ঠিক আছে। লঘু হাইড্ৰক্লৰিক এচিড যেতিয়া আমাৰ লোৰ গুড়িৰ লগত অৰ্থাৎ আইৰণ ধাতুৰ লগত বিক্ৰিয়া কৰে, তেতিয়া আমাৰ আইৰণ ক্লৰাইড উৎপন্ন হয়। কি উৎপন্ন হয়? আইৰণ ক্লৰাইড। ঠিক আছে। আৰু তাৰ লগতে আমাৰ কি উৎপন্ন হয়? হাইড্ৰজেন গেছ উৎপন্ন হয়। তো আমাক কুৱেশ্যন এইটোৱে কৈছে, যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড আইৰণৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি উৎপন্ন হয়? ঠিক আছে। তো আমাৰ কি উৎপন্ন হয়? হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড। তো চাওঁ তেনেহ'লে ইয়াত কৈছে বিক্ৰিয়া নঘটে। অপশ্যন চি দিছে আমাক কি? বিক্ৰিয়া নঘটে। বিক্ৰিয়া নহয় নেকি? বিক্ৰিয়াটো হয়, তো এইটো অপশ্যন হ'ব নোৱাৰে। ঠিক আছে। তাৰপিছত কৈছে আমাৰ ক্লৰিন গেছ আৰু আইৰণ হাইড্ৰক্সাইড, এইটোও হ'ব নোৱাৰে। ইয়াতো আইৰণ হাইড্ৰক্সাইড নাই, ক্লৰিন গেছ নাই। তো উৎপন্ন হয় কি? আমাৰ হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড। অৰ্থাৎ অপশ্যন এ আমাৰ কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ঠিক আছে। ইয়াত পানী উৎপন্ন নহয়, তো অপশ্যন ডিও আমাৰ কি হ'ব নোৱাৰে। ঠিক আছে। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কি?
এইটোও 2016 আহিছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো বহুত বাৰ ৰিপিট কৰিছে এইটো কুৱেশ্যন যে অৰ্জিনতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় যে মানুহৰ যে অৰ্জিনতা আছে অৰ্জিনতা মানে কি যে ইনডাইজেশ্যন মানুহৰ যেতিয়া খাদ্যবস্তু ভালদৰে হজম নহয় তো মানুহৰ খাদ্যবস্তু ভালদৰে হজম কেতিয়া নহয় যেতিয়া মানুহৰ পাকস্থলীত আমাৰ পাকস্থলীয়ে কি কৰে পাকস্থলীৰ ৰস অৰ্থাৎ অত্যাধিক মাত্রাত হাইড্রোক্লোরিক গ্যাস উৎপন্ন করে ঠিক আছে তো এই হাইড্রোক্লোরিক গ্যাসটো অত্যাধিক মাত্রাত উৎপন্ন হলে ইয়াক প্রশমিত করার বাবে আমি কিছুমান খাৰ জাতীয় ঔষধ ব্যৱহাৰ কৰোঁ এই খাৰ জাতীয় ঔষধবোৰক আমি কি বুলি কওঁ এইবোৰক কওঁ আমি কি এইবোৰক কওঁ আমি অম্লনাশক যিবোৰ অম্লক নাশ কৰে আমাৰ পাকস্থলীত থকা অতিৰিক্ত মাত্ৰা হাইড্ৰোক্লোরিক এসিডক কি কৰে ধ্বংস কৰে তাক আমি কি বুলি কওঁ অম্লনাশক বা এন্টাসিড বুলি কওঁ ঠিক আছে তো অম্লনাশকবোৰে কি কৰে আমাৰ ইনডাইজেশ্যন হ'লে মানে ভালদৰে খোৱা বস্তু হজম নহ'লে বা অৰ্জিনতাৰ বাবে আমি কি ব্যৱহাৰ কৰিব পাৰোঁ অম্লনাশক বা এন্টাসিড টাইপৰ যিবিলাক মেডিচিন আছে সেইবিলাক আমি ব্যৱহাৰ কৰোঁ ঠিক আছে নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কি এইটোও 2016 আহিছে যে তলত দিয়া ধাতুবোৰৰ কোনটো ধাতুৱে অক্সিজেনৰ লগত বিক্ৰিয়া কৰে যে যিমানবোৰ ধাতু দিছে আমাক সেইবোৰ ধাতুৱে কোনটো আমাৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰে মই অলপ আগতে ক'লোঁ যে ধাতুৰ সক্ৰিয়তা শ্ৰেণীত আমাৰ সকলোতকৈ ওপৰত থাকে আমাৰ কোন ধাতু পটাছিয়াম ধাতু থাকে ঠিক আছে আৰু তাৰ তলত থাকে কি আমাৰ সোডিয়াম ধাতু সেই হিচাপত যদি চাওঁ আমি তো সোডিয়াম আৰু পটাছিয়াম অক্সিজেনৰ লগত বিক্ৰিয়া কৰা সক্ৰিয়তা আটাইতকৈ বেছি তো যিহেতু ইয়াত পটাছিয়াম অপশ্যন নাই আমাৰ তো অপশ্যন কি আছে সোডিয়াম হ'ব তো সেইকাৰণে ইয়াত আমাৰ অপশ্যন এ হ'ব কি কাৰেক্ট ঠিক আছে নেক্সট কুৱেশ্যন হ'ল আমাৰ কি তলৰ কোনটো নৱীকৰণ শক্তিৰ উৎস নহয় নৱীকৰণ শক্তিৰ কাক বোলে শক্তিৰ উৎস কোনবোৰ উৎস যিবোৰ উৎস আমি এবাৰ ব্যৱহাৰ কৰিলেও সেইবোৰ আমি পিছত বাৰে বাৰে ব্যৱহাৰ কৰিয়ে থাকিম বা আমি তাক বাৰে বাৰে পাইয়ে থাকিম সেইবোৰক আমি কি বুলি কওঁ নৱীকৰণযোগ্য শক্তিৰ উৎস বুলি কওঁ কিন্তু কিছুমান শক্তিৰ উৎস আছে যাক আমি এবাৰ ব্যৱহাৰ কৰিলে সেইবোৰ কি হয় শেষ হৈ যায় আমি সেইবোৰক কি ঘূৰাই নাপাওঁ তো ইয়াত যদি কওঁ জীৱাশ্ম ইন্ধন কি আমাৰ শক্তিৰ কি অনবীকৰণযোগ্য উৎস অৰ্থাৎ নৱীকৰণযোগ্য উৎস নহয় ইয়াক যদি এবাৰ ব্যৱহাৰ কৰা হয় জীৱাশ্ম ইন্ধন কোনবোৰ জীৱাশ্ম ইন্ধন সাধাৰণতে কয়লা ডিজেল পেট্ৰলিয়াম কেৰাচিন এইবোৰক আমি এবাৰ ব্যৱহাৰ কৰিলে এইবোৰ কি হয় প্ৰকৃতিৰ পৰা শেষ হৈ যায় এইবোৰ আমি ঘূৰাই নাপাওঁ ঠিক আছে তো ইয়াত অনবীকৰণযোগ্য শক্তিৰ উৎস অৰ্থাৎ নৱীকৰণযোগ্য শক্তিৰ উৎস নহয় বুলি ক'লে কাক বুজিম আমি জীৱাশ্ম ইন্ধনক বুজাম ঠিক আছে বুজিম ইয়াত সূৰ্যও নহ'ব বায়ুও নহ'ব ৱাটাৰো নহ'ব ঠিক আছে নেক্সট অপশ্যন আমাৰ কুৱেশ্যন হ'ল যে এইটো কুৱেশ্যন নম্বৰ 2017ত আহিছে ঠিক আছে ইয়াত কৈছে এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস দিছে কেনেকৈ দিছে যে কে খোলত কেইটা কে এল এম ঠিক আছে এইবোৰ কক্ষপথ বা খোল বুলি কয় যে প্ৰথম কক্ষত 2টা ইলেক্ট্ৰন আছে পিছৰ কক্ষত 8টা ইলেক্ট্ৰন আছে আৰু শেষৰ কক্ষত 7টা ইলেক্ট্ৰন আছে ঠিক আছে এই যে ইলেক্ট্ৰনীয় বিন্যাস দিছে পৰমাণুটোৰ তলৰ মৌলবোৰৰ কোনটো ইয়াৰ লগত সাদৃশ্য থাকিব ইয়াত যে শেষৰ কক্ষত 7টা ইলেক্ট্ৰন আছে এইটোক আমি কি বুলি কওঁ যোজ্যতা কক্ষ বুলি কওঁ যেতিয়া দুটা পৰমাণুৰ শেষৰ কক্ষৰ ইলেক্ট্ৰনৰ সংখ্যা একে হয় তেতিয়া কি হয় ইহঁতৰ মাজত কিছুমান ধৰ্মৰ মিল থাকে ঠিক আছে সেইটো ভৌতিক হ'ব পাৰে বা ৰাসায়নিক ধৰ্মও হ'ব পাৰে এতিয়া ইয়াত যদি আমি ভালদৰে চাওঁ যে শেষৰ কক্ষ 7টা ইলেক্ট্ৰন থকা 287 অৰ্থাৎ এইটো ক্লৰিনৰ কথা কৈছে ক্লৰিনৰ লগত কাৰ মিল আছে তো ইয়াৰ মিল আছে আমাৰ কাৰ ফ্লৰিনৰ পাৰমাণৱিক সংখ্যা কিমান দিয়া আছে 9 দিয়া আছে তাৰপিছত মানে প্ৰথম কক্ষত কেইটা ইলেক্ট্ৰন থাকিব আমাৰ 2টা ইলেক্ট্ৰন থাকিব তাৰপৰৰ কক্ষত পিছৰ কক্ষত কেইটা থাকিব 7টা থাকিব অৰ্থাৎ ইয়াৰ শেষৰ কক্ষত কেইটা ইলেক্ট্ৰন 7টা ঠিক ক্লৰিনৰ নিচিনা তো ইয়াত ধৰ্মৰ কি থাকিব মিল থাকিব ঠিক আছে নেক্সট কুৱেশ্যন হ'ল আমাৰ কুৱেশ্যন নম্বৰ 2018ৰ এইটো কুৱেশ্যন আমাৰ ঠিক আছে তো 2018ৰ এটা কুৱেশ্যন দিছে আমাক এটা ৰাসায়নিক বিক্ৰিয়া দি আছে বিক্ৰিয়াটো কি আমাৰ আইৰণ অক্সাইড তাৰ লগত কি এলুমিনিয়াম লগ লাগি কি হৈছে এলুমিনিয়াম অক্সাইড আৰু কি উৎপন্ন হৈছে আইৰণ উৎপন্ন হৈছে এইটো এটা কি বিক্ৰিয়াৰ উদাহৰণ ইয়াত যদি আমি ভালদৰে চাওঁ যে ইয়াত আইৰণ অক্সাইডৰ পৰা
আইৰণ ধাতুক এলুমিনিয়াম ধাতুৱে কি কৰিছে অপসাৰিত কৰিছে কাৰণ কি এলুমিনিয়ামৰ আমাৰ ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰা সক্ৰিয়তা বেছি কাৰ তুলনাত আইৰণৰ তুলনাত সেইবাবে এলুমিনিয়ামে কি কৰিব পাৰে আইৰণ বা আইৰণৰ অক্সাইড বা আইৰণৰ যৌগৰ পৰা আইৰণক কি কৰিব পাৰিব অপসাৰিত কৰিব পাৰিব তো এইটো আমাৰ কি বিক্ৰিয়াৰ উদাহৰণ ডিসপ্লেসমেন্ট রিঅ্যাকশন বা ইয়াক আমি কি বুলি কওঁ অপসৰণ বিক্ৰিয়া বুলি কওঁ ঠিক আছে নেক্সট আমাৰ হল কোশ্চেন যেটো দিয়া আছে ইয়াত কোশ্চেনত কোৱা আছে যে খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰ টিনৰ প্ৰলেপ দিয়া হয় আমি যে বজাৰত কিছুমান খাদ্যবস্তু পাওঁ যিবোৰ টিনৰ বাকচত আহে সেইবোৰ জিংকৰ দিয়া নহয় কিয় ঠিক আছে তো এইটো একদম সহজ এনসাৰ এইটোৰ কাৰণ এইটোৱে হল যে টিনৰ যেটো ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰা যেটো ক্ষমতা হেইটো আমাৰ জিংকৰ তুলনাত বহুত কম এতিয়া খোৱা খাদ্যবস্তুবোৰে কেতিয়াবা যদি আমি টিনৰ পেকেটত বা টিনৰ কন্টেইনাৰত লৈ আহো তো খোৱা খাদ্যবস্তুত বিভিন্ন ধৰণৰ অম্ল থাকে এসিড জাতীয় পদাৰ্থ থাকে সেইবোৰে কি কৰিব পাৰে আমাৰ টিনৰ লগত বিক্ৰিয়া সহজে কৰিব নোৱাৰে কিন্তু জিংকৰ লগত সহজে বিক্ৰিয়া কৰিব পাৰে কাৰণ কি জিংকৰ সক্ৰিয়তা টিনতকৈ বেছি তো আমি যদি খোৱা খাদ্যবস্তু এটা টিনৰ পাত্ৰত নলোৱাকৈ জিংকৰ পাত্ৰত লওঁ তেনেহলে খাদ্যত থকা যিবোৰ আম্লিক জাতীয় পদাৰ্থ আছে সেইবোৰ কি কৰিব জিংকৰ লগত বিক্ৰিয়া কৰিব আৰু আমাৰ খোৱা খাদ্যবস্তুটো নষ্ট কৰিব সেই কাৰণে আমি কি কৰো টিনৰ বাকচ বা টিনৰ পাত্ৰ ব্যৱহাৰ কৰো তো এই হিচাপে আমি যদি চাওঁ ইয়াত অপশনটো কি হ'ব যে জিংক টিনতকৈ অধিক সক্ৰিয় সেইভাবে আমি কি কৰো যে জিংকৰ আমাৰ পাত্ৰ খোৱা খাদ্যবস্তু ভৰাই ৰাখিবলৈ জিংকৰ পাত্ৰ ব্যৱহাৰ নকৰো কিহৰ পাত্ৰ ব্যৱহাৰ কৰো আমি টিনৰ পাত্ৰ ব্যৱহাৰ কৰো ঠিক আছে তো ভিডিওটো বহুত দীঘলীয়া হৈ যাব ঠিক আছে 26 মিনিট অলৰেডি হৈ গল তো তোমালোকে এটা কাম কৰা মই ফাৰ্স্ট পাৰ্টটো এইটো ইয়াতে শেষ কৰি দিলো তাৰ পিছৰ যিখিনি কোশ্চেন আছে মই সেকেন্ড পাৰ্টত তোমালোকক ডিসকাস কৰি দিম তো তোমালোকক যদি এক্সপ্লেনেশন বৰ ভাল লাগে মোৰ ভিডিওটো যদি তোমালোকে চাই ভাল লাগে বা তোমালোকে যদি বুজি পোৱা মই কি কথা কৈ আছো কেনেকৈ বুজাই আছো তো চেনেলটো সাবস্ক্ৰাইব কৰি দিবা